নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজি ভিডিঅ'টো হ'ল গাঁৱৰ বৰনামঘৰত আজি গোপিনী নাম সামৰা আছিল। যিহেতু ভাবিলোঁ আপোনালোকক অলপ দেখাওঁ। এয়া বৌ আৰু মই নামঘৰলৈ বুলি ওলালোঁ। মাহঁত গ'লেই, আমাৰ অলপ দেৰিয়ে হ'ল। এয়া আমি বৰনামঘৰলৈ বুলি ওলাইছোঁ। যিহেতু কেমেৰা ধৰা মানুহ নাই কাৰণে আমাৰ ওচৰৰ ভতিজা ল'ৰা এটাকে কেমেৰাটো ধৰিবলৈ দিলোঁ। সৰু ল'ৰা, ভালদৰে ধৰিব পৰা নাই। যিমানখিনি পাৰিছে সি ধৰিবলৈ চেষ্টা কৰিছে আৰু আপোনালোকক অলপ দেখুৱাম বুলি আগবাঢ়িছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। এয়া আমি নামঘৰলৈ বুলি ওলাই আহিলোঁ। এয়া নামঘৰৰ ওচৰত পাইছোঁহি আৰু এয়া চাওক। এয়া নামঘৰত এতিয়া আমি সোমাম। যিহেতু এয়া নামঘৰটো ভালদৰে নিৰ্মাণ কৰি হোৱাই নাই। এয়া গোপিনীয়ে নাম লৈ আছে। এয়া চাওকচোন। এয়া সেৱা এটা কৰি লৈ এয়া বহিবলৈ বুলি আমি আহিছোঁ। এয়া আমাৰ নামঘৰটো মণিকূটটো বনাই সম্পূৰ্ণ হোৱাই নাই। এয়া চাওকচোন আপোনালোকে, গোপিনীৰ নাম গায়ে আছে। অলপ আপোনালোকে গোপিনীৰ নাম গোৱাকৈ শুনাওঁ। এয়া চাহ খাওঁ বুলি অলপ সোমাই আহিলোঁ। এয়া চাওক, এয়া গাঁৱৰ গোপিনীসকল এয়া ঘৰত চাহ খুৱাবলৈ কাৰণে বহিয়ে আছে। আমিও অলপ চাহ খাওঁ বুলি আহিলোঁ। এয়া সকলোৱে চাহ খায়ে আছে। ময়ো অলপ চাহ খাই লওঁ। আপোনালোকে অলপ চাওকচোন দেই। এয়া চাহ খাই হ'ল আৰু এয়া আমি চাহ খাই যাবৰ কাৰণে লৈছোঁ আৰু এয়া আকৌ নামত বহিলোঁ। নাম সামৰিবলৈ হৈছে আৰু অলপ আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। কেনেকুৱা পালে জনাবচোন। এয়া গোপিনীসকলে নাম সামৰিছে। যিহেতু বিশেষ আৰু ভিডিঅ'টো নবনাওঁ, ভিডিঅ' বনাবলৈও ইয়াত মানুহ নাই। যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আকৌ পৰৱৰ্তী খণ্ডটোৱে আপোনালোকৰ মাজলৈ উপস্থিত হ'ম। আজিলৈ আহিছোঁ। নমস্কাৰ।